এই চিত্ৰকেইটা লক্ষ্য কৰাচোন। কিছুমান সাদৃশ্য দেখা পাবা। আটাইকেইটা চিত্ৰই চতুৰ্ভুজ আকাৰৰ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় তোমালোকৰ চৌপাশে বিভিন্ন ধৰণৰ চতুৰ্ভুজ আকাৰৰ বস্তু লক্ষ্য কৰিছা। আমাৰ শ্ৰেণীকোঠাৰ ব্লেকবৰ্ডখন, মোবাইলৰ স্ক্ৰীণখন, কম্পিউটাৰৰ মনিটৰ, আমাৰ মৰমৰ গামোচাখন, ঘৰৰ দৰ্জা, খিৰিকী, ফটো ফ্ৰেমটো, চাহ দিবলৈ ব্যৱহাৰ কৰা ট্ৰেখন, বেৰখন, আমাৰ বহী কিতাপৰ পৃষ্ঠাকেইটা, তোমালোকে উৰুৱাই ভাল পোৱা চিলাখন, এই আটাইবোৰে চতুৰ্ভুজ আকাৰৰ। তোমালোকে ইতিমধ্যে ত্ৰিভুজৰ বিভিন্ন ধৰ্মৰ বিষয়ে পঢ়ি আহিছা। আমি জানো যে তিনিটা একে ৰেখাত নথকা বিন্দু জোৰ জোৰকৈ সংযোগ কৰি পোৱা